বন্ধু বন্ধুরা চৰাইবিলাক ক'ৰবাত ধৰিব চেষ্টা কৰে ডাইৰেক্ট ঠেং কাটি দিব পাৰে মাত ক'ত আপোনালোকে কোনে কোনে জানিছিলে কওকচোন বাৰু তিলৰ খেতি যে তিল গছ যে গৰু ছাগলীয়ে নাখায় এটা উঠিম এনে আগৰ বুঢ়া বুঢ়ী কোৱা মতে ধৰক মেটেকা ফুল লালি বোলে মই যে ফুল ছিঙিছো ই ক'ব ধৰিছে বোলে গলৰ আজাৰ হ'ব গল ফুলিব আসসালামু আলাইকুম গাইজ ৱেলকাম বেক টু নিউ ব্লগ আৰু এইফালে দেখিছেনে এইটো আগতে এটা খোটা আছিল খোটা মানে আমি আমাৰ এইফালে নদী খোটা বুলিয়ে কয় আপোনালোকৰ সেইফালে কি বুলি কয় নাজানো কিন্তু এতিয়া খোটাটোৰ অৱস্থা একদম বেয়া আৰু এইফালে আমাৰ কাকা কিবা এটা ক'ব তো ক'বলৈ বেলেগ একো নাই এইটো এটা নদী এই নদী মানে আমাৰ ব্ৰহ্মপুত্ৰৰ খুঁটি হয় এই খুঁটিটো আগতে এনেকুৱা মানে জীয়া খুঁটি আছিল মানে বহুত পানী হয় বানপানী হয় বাৰিষাৰ দিনত বহুত পানী হয় বহুত মানে বহুতে পানী হয় এই অঞ্চলটো সাগৰ সদৃশ হৈ যায় আৰু এই পানীৰ লগতে পাহৰুৱা খৰি ডাঙৰ ডাঙৰ মাছ আমাৰ মানুহবিলাকে মাছ মাৰিছিল আৰু খৰি উটি আহিছিলে সেই আমি তেতিয়া সৰু সৰু অৱস্থাত আমি এই নদীত খৰি ধৰিছিলোঁ কিন্তু ভিতৰৰ ফালে আমি মাজলৈ আহিব নোৱাৰোঁ যেতিয়া পাৰৰ সেই পাৰৰ জেগাটোতে আমি খৰি ধৰিছিলোঁ আৰু সেই দিনবিলাক যে আমি ঘূৰাই পাম আৰু সেইবিলাক আমাৰ মাজৰ পৰা গুচি গ'ল এই নদীত এতিয়া চাব পাৰে আপোনালোকে নদীত জংঘল হৈ গৈছে মেটেকা জমা হৈছে বহুত অৱস্থা নাই আৰু এইবিলাক চব মৰি গ'ল আমাৰ কিছুমান ক্ষেত্ৰত যদিও ভাল হৈছে বেছিভাগ বেয়া হৈছে সেইকাৰণে মানে দুখ লাগিছে আজি এই পৰিৱেশটো দেখা পায় নদীটোৰ কথাটোৰ বাকী আৰু খেতি পথাৰবিলাক এতিয়া আৰম্ভ হৈছে খৰালি মাহত যি খেতি হয় ৰঙালাও খেতি বাকী চব্জি খেতি ৰাইজে কৰিছে তো আপোনালোকক বাকী পৰিৱেশটো দেখুৱাম আমাৰ ইয়াতে বহুত ধুনীয়া লাগে এই পৰিৱেশটো আপোনালোকে চাই থাকিব আপোনালোকে চাব পাৰে এয়া হৈছে একদম বৃহৎ এলেকাত ৰঙালাও খেতি ইয়াতে বহুত ৰঙালাও খেতি হয় এই হিউজ পৰিমাণত হয় এই খেতিবিলাক কৰাৰ পিছত যেতিয়া ৰঙালাও পকিব পুৰত হোৱাৰ পিছত পকাৰ পিছত ইয়াৰ পৰা বেপাৰী আহিব বেপাৰীয়ে মাটিতে কিনিব কিনি লৈ যায় বহুত ডাঙৰ ডাঙৰ ট্ৰাকত ভৰাই কিনে এইবিলাক বাহিৰত ছাপ্লাই হয় এখন বহুত বিশাল এখন খেতি পথাৰ আহক আৰু দেখুৱাম ব্লগটো দীঘল হ'ব পাৰে আপোনালোকে ব্লগটো কমপ্লিট কৰিব ভাল পাব চাই আমাৰ ঘৰৰ ওচৰৰ আমাৰ চাপৰি এই চাপৰিত কি খেতি ধৰণৰ হয় আৰু আমাৰ এইফালে এইটো ঢেঁকীজাল বুলি কয় আপোনালোকৰ সিফালে কি বুলি কয় আৰু মাছ পাই বাৰু এতিয়া তুলি হৈছে মাছ ধৰা নাই ধৰিব আৰু মাছ আৰু এনেকুৱা সৰু সৰু দলং মাজে মাজে পাই থাকিব মানে এনেকুৱা আগতে এইটো হেৰি আছিল মানে এইটো মানে এনেই আৰু ঘোলনি বুলি কয় আমাৰ এইফালে আমাৰ দৰঙৰ ভাষাত আমাৰ সাতখলীৰ ভাষাত এতিয়া মই দৰঙৰ ভাষা ক'ম আমাৰ সাতখলী আমাৰ দৰঙৰ ভাষাত কয় এইটো ঘোলেনি এই ঘোলেনিত মাছ জমা থাকে বানপানী হৈ যোৱাৰ পিছত আমি এতিয়া মাছ ধৰোঁ আহি কিনে আৰু এই মাছ এতিয়া নাই বৰ্তমান আৰু সেই নাপাওঁ সেইদিন আৰু এইফালে এইবিলাক তিলৰ খেতি তো আপোনালোকে দেখিব পাৰিছে ইয়াত তিল গাঁৱৰ মানুহবিলাকে চিনি পায় কিন্তু যোনে দেখা নাই তাৰপৰা দেখাইছোঁ আপোনালোকে এইটো হৈছে তিল গছ ফুলিছে লাগিব তাৰপিছত মানুহে কাটিব ডাইৰেক্ট খেতি কৰা নাই মানে ৰঙালাও খেতিৰ চাইডে চাইডে ৰুই দিছে মানে এইটো চেকৰ মানে ছাগলী প্ৰটেকশ্যন তো আপোনালোকে দেখিছে ইয়াতে যে দি থৈছে সেইফালে ৰঙালাও খেতি ইয়াতে তিল যে ৰাস্তা কাষত দিছে ইয়াৰো এটা কাৰণ আছে কিন্তু এইখন এখন বেৰা তাৰমানে তিল হৈছে গৰু ছাগলীয়ে তিল নাখায় সেইকাৰণে ইয়াতে বেৰা ছিষ্টেম দিছে যাতে পটককৈ গৈ লাওখিনি লাগ নাপায় সেইকাৰণে তিলৰ খেতি চাইডে চাইডে দিয়া হৈছে আপোনালোকে কোনে কোনে জানিছিলে কওকচোন বাৰু তিলৰ খেতি যে তিল গছ যে গৰু ছাগলীয়ে নাখায় ময়ো আজি ফাৰ্ষ্ট গম পালোঁ এই আব্দুলৰ মুখত আৰু এইফালে ঠাণ্ডাৰ ছিজন আহিলতো এতিয়া বগৰী ফুলিল আৰু এইফালে আমি দুই ভাই ককাই একদম সুন্দৰ ৰাস্তা হাতেৰে যাই আছোঁ ৰাস্তাটো চাওকচোন মানে এনেকৈ পথাৰৰ মাজত লাওৰ খেতিৰ মাজত এনেকৈ সৰু সৰু ৰাস্তা পাই থাকে মানে আৰু চব ব'লকচোন আৰু আগত কিবা কিবি আছে দেখাম আপোনালোকক আৰু এইফালে এইগিলা চব মেটেকা ফুল এটা মানে মেটেকা আৰু কাকা যাব কি কৰিব এইটো ফুল ছিঙবি নেকি ফুল ছিঙি ফটো এটা উঠিম এনে আগৰ বুঢ়া বুঢ়ী কোৱা মতে ধৰক মেটেকা ফুল লালি বোলে মই যে ফুল ছিঙিছোঁ ই ক'ব ধৰিছে বোলে গলৰ আজাৰ হ'ব গল ফুলিব আপোনালোকে কওকচোন কথাটো সঁচা নেকি মেটেকাৰ ফুল ছিঙিলে বোলে গল ফুলে বা গলৰ আজাৰ হয় মই কিন্তু বিশ্বাস নকৰোঁ আৰু একদম ময়ূৰপক্ষীৰ নিচিনা এই ইমান ধুনীয়া লাগিছে চাওকচোন ইমান ধুনীয়া লাগে তো গাইছ এই জেগাখিনি যিখিনি আছে আমি এইটো হৈছে আমাৰ মানে খেতি পথাৰ মেইন জেগা সেইখিনি বাৰু নদী পাৰত আছিল এইবিলাক জেগাত আমি সৰুতে আমি ঘৰৰ পৰা ইয়াতে চালা ছিঙিব আহোঁ আলু তুলিব আহোঁ বেঙেনা ছিঙিব আহোঁ স্কুলৰ পৰা আহি কিনে স্কুলৰ ছুটি হোৱাৰ পিছত দৌৰি থাকোঁ ইয়াতে চাপৰিত আমাৰ নিজৰ খেতি নাছিল বাৰু আমাৰ সেই লগৰ সিহঁতৰ আছিল আমি সেইবিলাক খেতিত আহোঁ তো এইবিলাক বৃহৎ এটা এলেকা যিবিলাক মানে খেতি আৰু খেতি কিন্তু আপোনালোকে নকওঁ দিয়ক বেয়া লাগিছে ক'বৰ কাৰণে নিজৰে কেতিয়াবা কম ইনশাআল্লাহ
আৰু এইফালে তো ইয়াতে চাব পাৰে এই বস্তুটো, এইটো বস্তু কি আপোনালোকে কওকচোন। এইটো ফকাছত আহিছেনে? অঁ, এইটো বস্তু এইটো ছিঙি আনচোন, ছিঙি আন। এইটো বস্তু এইটো কিন্তু আমি কওঁ চাউল ধোৱা, আৰু চাউল ধোৱা। টেষ্টলেছ মানে বস্তুৰ টেষ্ট নাই, খাই থকা টেষ্ট নাই, পানী পানী লাগে। অঁ, অকণমান কিবা টেষ্ট পাই মুঠতে হেৰি আৰু মানে অকণমান কিবা চাউলৰ পাতি চাওক মোকো দিছিল, ময়ো খাওঁ। এইটো চাওকচোন, মই এক থোপলা চিঙিম কতেই। এইবিলাক এনেকুৱা নহয়, ডাইৰেক্ট কিবা ধোৱা চিষ্টেম নাই। এইটো বাদে মাকাৰাত জাল লাগি আছে। পুৰত হ'লে অলপ বেলেগ এটা টেষ্ট আহে, কিন্তু পুৰত নহ'লে একো নালাগে। তথাপি এটা খুচি আৰু মানে ভাল লাগে। আমি সৰুতে বহুত খাইছিলোঁ। তো বন্ধু বান্ধৱীসকল, মাজে মাজে কিন্তু আমি দৰঙীয়া ভাষা মাৰি আছোঁ। মানে আমি খাটি দৰঙীয়া যে, এটাৰ লগত দুটা যেতিয়া দৰঙীয়া লগ লাগি যাওঁ, লিখিত ভাৰ মেজায়ে আমাৰ দৰঙৰ ভাষা আহি যায়। তো দৰঙৰ ভাষা কম, মানে নিজৰ ভাষাটো নিজৰ আৰু মাজে মাজে লিখিতও আহি যাব পাৰে। আমাৰ কথিত যিটো আমাৰ দৰঙৰ সেইটোও কৈ থাকিম, মিক্স তো বেয়া নাপাব। পালেও উপায় নাই, আহিয়ে যায়, কি কৰিম, উপায় নাই। পালেও মানে বেয়া পালেও উপায় নাই। দৰঙৰ ভাষা কমে দৰঙে। তো নিজৰ ভাষাটোক নিজে ভাল পোৱাটো বহুত জৰুৰী। তো আপোনালোকে চাওক, এনেকুৱা এটা এৰিয়া, এনেকুৱা এটা এলেকাত থাকি কেনেকুৱা মজা লাগিব। আহি কিনে মানে কি ক'ম, মুখেৰে আপোনালোকক ব্যক্ত কৰিব পৰা নাই। ভাল লাগে। আগতেও আছিলোঁ, কিন্তু আগতে আপোনালোকক দেখুৱাব পৰা নাছিলোঁ। আগতে সুবিধা নাছিল, কিন্তু এতিয়া চাওক, আমাৰ ভিডিঅ' বনাব বিৰাট ইচ্ছা মানুহটোৰ, কিন্তু মানে বহুত ধুনীয়া কেতিয়াবা ফানি ভিডিঅ' বনায় মাজে মাজে। তোৰ চেনেল আছে নেকি? চেনেলটো আছে নেকি? চেনেল মোৰ আছিল, কিন্তু ডিলিট হৈ গ'ল। নাম আছিল কি জানা গাইজ? পচা আলু চেনেলটো ডিলিট কৰিছে, কিন্তু আগবাঢ়ি যাব পাৰিলে বঢ়িয়া। তাৰ ভিডিঅ' এয়া হৈছে আমাৰ এৰিয়া, এই জংঘল মাজত। মই আপোনালোকক ভিডিঅ'টো দীঘল হ'লে মানে কিয় দেখুৱাই আছোঁ। আৰু আমি যোনটো বস্তু খালোঁ, সেনেকুৱা গাছ মানে আৰু বহুত পাব। এনেকুৱা গাছ মানে থাকেই আৰু এনেকুৱা চাপৰিৰ মাজত থাকে, মানে এনেকুৱা জংঘলৰ মাজত এইটো বস্তু পাবই, আছে আৰু বহুত। আৰু এইফালে এইটো মানে কিবা চিনেমাৰ লোকেশ্যন যেন লগা হৈছে একদম। আৰু এইটো কাকা চাই আছে। তো গাইজ, এই ফুৰবা আহিম বুলি কৈ ব্লগ বনাই কেনে ফাঁকি দি লৈ আহিছে। গৰু দহাক দিবা আহিছি, গৰু দহাক দিবা মোক ফাঁকি দিছে। ফুৰি আহ যাওঁ ব্লগ বনাম, কিন্তু সেয়া গৰু দহাক দিবা আহিছিল। মেইন কথাটো হৈছে সেইটো। কলিয়ে হয় গৰু দহাক দিবা যাম বুলি, মই আহিম নহয়। ফাঁকি দিলা চেছ। কি ধুনীয়া লোকেশ্যন আৰু। মাৰ ক'ত আৰু গাইজ বহুতে ক'ব পাৰি লুংগি পিন্ধি আছে। লুংগি মানে মই লুংগি কমফৰ্টেবল পাওঁ, মানে লুংগিত মজাই বেলেগ। কিন্তু ময়ো পিন্ধি আছোঁ লুংগি আজি, ময়ো। আৰু এইফালে জংঘলৰ মাজত কুকুৰা চৰে, কিন্তু জংঘলী নহয়। আৰু এইগিলা বন্দেৰা চৰাইবিলাক ক'ৰবাত ধৰিব চেষ্টা কৰে, ডাইৰেক্ট ঠেং কাটি দিব পাৰে। এইগিলা আমাৰ ঘৰত পোহা, মানে চাপৰিত পোহে আৰু দূৰ এইগিলা মানুহ নহ'ব পাৰে, কিন্তু সেই এটা দুটা বাহা আছে। আমি চাপৰি ঘৰক আমি বাহা বুলি কওঁ, বাহা। তো বন্ধু বান্ধৱীসকল, আপোনালোকক কি দেখুৱালোঁ কি নেদেখুৱালোঁ, ময়ো ইমান এটা ভালকৈ ভিডিঅ'টো নবনালোঁ বাৰু। যিখিনি বনাইছোঁ আপোনালোকক দেখালোঁ, মই যিখিনি দেখিলোঁ। আৰু এইফালে ধৰক এইপিনে এখন দলং আছে, এই দলংখন দি পাৰ হৈ কিনে যাম। তো ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিম। তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে, আমাৰ খেতি পথাৰবিলাক চাই কেনেকুৱা পালে, কমেণ্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যিসকলে নতুন, তেওঁলোকে ফ'ল' কৰিবলৈ নাপাহৰিব, লাইক কৰিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আপোনালোকৰ মাজৰ পৰা আজি আমি দুয়োজনে বিদায় মাগিছোঁ। আসসালামু আলাইকুম ৱা ৰাহমাতুল্লাহি ৱা বাৰাকাতুহু।